10খন কলেজ যে প্ৰভিন্সিয়েলাইজ কৰা হ'ল এই কলেজখন কোনটো আইনৰ অধীনত কোনটো একদৰ আধাৰত কোন ৰুলত এই প্ৰভিন্সিয়েলাইজ কৰা হ'ল এটো তেওঁলোকে উত্তৰ দিব পৰা নাই আৰু আমি অলপ আগতে যে আমাৰ ল্যান্ড ৰেভিনিউ ডিপাৰ্টমেণ্টত এটা আইন এটা মডিফিকেশ্যন কৰিছে 1886 যেটো আমাৰ ষ্টেটৰ এক্সিস্টিং ল্যান্ড ল এই ল্যান্ড ল মডিফাইড কৰিবৰ কাৰণে ইয়াত মানে ইনসারশন কৰিবৰ কাৰণে আৰু বিভিন্ন দফা মডিফাইড কৰিবৰ কাৰণে আজি বিটিসিত এটা বিল উত্থাপন হৈছে 1 মিনিটতে বিল উত্থাপন আৰু 2 মিনিটৰ ভিতৰতে এই আইনখন পাস কৰা হ'ল তাৰ পিছত আমি আপত্তি কৰিছিলো তো আপত্তি ইটোৰ কাৰণে কৰিছিলো যেটো এটা ক্ৰুচিয়াল এটা আইন এটা ল্যান্ড ল এই ল্যান্ড লটো 1 মিনিটত উত্থাপন আৰু 2 মিনিটৰ ভিতৰতে পাস কৰা এটো অসম্ভৱ যিখন বিল আপোনালোকে মডিফিকেশ্যন কৰিব বিচাৰিছে আৰু ইয়াত আইন আৰু সংযোজন কৰিব বিচাৰিছে কোনটো আইন আপোনালোকে মডিফাইড কৰিব এই মডিফাইড কৰিব বিচাৰাখিনি নিশ্চয় হাউসত অৱগত কৰিলেহেঁতেন বা আমি এই আইনখন আমি অলপ চালি জাৰি চাব পাৰিলেহেঁতেন তেতিয়া হলে ভাল আছিল বন্ধুসকল তো আজি আমাৰ বিটিসিৰ এসেম্বলি চলি আছে এই এসেম্বলিত বহুতো গুৰুত্বপূৰ্ণ বিষয়বোৰক লৈ আমি কুৱেশ্যন কৰিছিলোঁ ইয়াৰ কিছু উত্তৰ আমি পালোঁ আৰু কিছু উত্তৰ তেওঁলোকে আমাক নিদিলে ইয়াৰ ভিতৰত দুখৰ বিষয়টো হ'ল যে আসাম গভৰ্ণমেণ্টে দিয়া যি বড়োলেণ্ড শ্বহীদসকলক প্ৰত্যেকটা শ্বহীদ পৰিয়ালক 5 লাখকৈ যি এক্সগ্ৰেচিয়া দিয়াৰ যেটো স্যাংশন এই স্যাংশন টকাৰ পৰা কিয় 3 লাখহে দিয়া হ'ল এটো আমি প্ৰশ্ন কৰিছিলোঁ কাৰণ 5 লাখে স্যাংশন আছিল কিন্তু আমাৰ শ্বহীদসকলৰ পৰিয়ালক মাত্ৰ কিয় 3 লাখে দিয়া হ'ল ইয়াৰ প্ৰশ্নৰ আমি উত্তৰ কৰিছিলোঁ মানে বিচাৰিছিলোঁ কিন্তু তেখেতসকলে আমাক উত্তৰ দিব পৰা নাই তাৰপিছত আমি স্কুল প্ৰভিন্সিয়েলাইজেশ্যন বা কলেজ প্ৰভিন্সিয়েলাইজেশ্যনৰ বিষয়ত আমি প্ৰশ্ন কৰিছিলোঁ যে ষ্টেট গভৰ্ণমেণ্টে প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে তেওঁলোকে বহুতো স্কুল কলেজৰ নাম পঠাইছে বুলি কৈছে আমি সুধিছোঁ যে ষ্টেট গভৰ্ণমেণ্টে এক্সিস্টিং যেটো এমেন্ডেড যেটো প্ৰভিন্সিয়েলাইজেশ্যন এক্ট 2017 ইয়াৰ বাহিৰে যিবোৰ স্কুল কলেজবোৰ প্ৰভিন্সিয়েলাইজ কৰিব পৰা নাই এইটো আইনত ইয়াৰ বাহিৰত থকা স্কুলবোৰক ষ্টেট গভৰ্ণমেণ্টে কেনেকৈ প্ৰভিন্সিয়েলাইজ কৰিব ইয়াৰ আইন আমি এই 5টা বছৰত নিশ্চয় শিক্ষা বিভাগত আমি এটা আইন বনাব পাৰিলে হয় আৰু আমি প্ৰভিন্সিয়েলাইজ নিজে কৰাৰ কাৰণে আমি আইন বনাব পাৰিলেহেঁতেন কিন্তু তেখেতসকলে আজিলৈকে প্ৰভিন্সিয়েলাইজ ষ্টেট গভৰ্ণমেণ্টক দোহাই দি পেলাই আজি তেওঁলোকে মিছা কথা কৈ আছে আৰু 10খন কলেজ